দেওবাৰে ৰাতিপুৱাই ওলাইছিলোঁ আমি দেউতাৰ পুৰণি ঘৰখনলৈ বুলি, অৰ্থাৎ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰলৈ। বিশেষ এটা কামৰ বাবে ওলাইছিলোঁ। কি কামতনো আহিছোঁ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগত আহিছে মা, ভাইটি, ভজুৰ পৰা উঠাই ল'লোঁ আমাৰ বৰ্তাৰ ছোৱালী বাইদেউ এগৰাকীক আৰু মানুহজন। ৰাতিপুৱা খুব সোনকালেই ওলাইছিলোঁ যদিও বতৰটো গৰমৰ দিন বাবে ৰ'দটো ওলাইছিলে সোনকালে আৰু দুপৰীয়াৰ নিচিনাই লাগিছিলে। যথেষ্ট গৰম আছিলে, ৰাতিপুৱাই বহুত গৰম হ'লেও মনটো ভাল লাগি আছিলে। বিশেষ এটা কামৰ বাবে আহিছোঁ। আহি এয়া পালোহি ঐতিহাসিক বাঁহগড়। এইফালেদি আহিলে পায় চলিহা বাৰেঘৰ সত্ৰ আৰু এয়া হৈছে ঐতিহাসিক আহোম ৰজাৰ দিনৰে বাঁহগড়। আপোনালোকে বহুতে হয়তো নাম শুনিছে আৰু বহুতে হয়তো আহিও পাইছে। আৰু আহি এয়া পাইছোঁহি আৰু এয়া বাৰেঘৰ সত্ৰৰ গেটখন। গড়ৰ মূৰতো সোমাই অহা তাতো গেট এখন আছে আৰু ইয়াতো আছে গেট এখন চলিহা বাৰেঘৰ সত্ৰলৈ বুলি। আৰু আমি আহিছোঁ আজি ভাইটিৰ শৰণ দিবলৈ বুলি। আহি পাই গ'লোহি। এয়া বৰ্তা ওলাই আহিছে। গাড়ীৰ পৰা নামি দিয়াৰ পাছত এনেকুৱা লাগিছিলে যেন একেবাৰে জুই একুৰাতহে ভৰি দিলোঁ, ইমানেই গৰম। এয়া আমি প্ৰথমতে আহিলোঁ খুৰা খুৰী আৰু আইৰ ওচৰলৈ বুলি। এয়া আই, আমাৰ দেউতাৰ মাক, বৰ্তমানো জীয়াই আছে। তেওঁৰ বয়স বৰ্তমান 90+ হ'ল চাগে। আমি সকলোৱে অলপ কথা বতৰা পাতিলোঁ, ভাল বেয়া খবৰ ল'লোঁ, চাহ তাহ ইয়াতে খালোঁ। তাৰপিছত ভাইটিহঁত ওলাইছে আৰু যাবলৈ বুলি নামঘৰলৈ। আমি নাযাওঁ, যথেষ্ট গৰম কাৰণে আমি ইয়াতে থাকিম আৰু। এয়া আই, ভালদৰে তেওঁ চকুৰেও ধৰিব নোৱাৰে। আমি ইতিমধ্যে ভাত পানী খাই আজৰি হ'লোঁ। এয়া বৰ্তা আৰু ওচৰৰে ভকত এজনে খাইছে ভাত। আমি ভাত খোৱা ভিডিঅ' আৰু নকৰিলোঁ, বৰ গৰম উঠিছিলে। ফেনৰ তলত ৰৈও ভাল লগাব পৰা নাই, ইমানেই গৰম। আৰু আমি সকলো আজৰি হৈ আকৌ যাবলৈ বুলিয়ে ওলালোঁ। এয়া যাবৰ সময়ত কেইকপিমান ফটো উঠি ল'লোঁ স্মৃতি হিচাপে, অকণমান ভিডিঅ'ও কৰিলোঁ। দিনটো যথেষ্ট ভালেৰে পাৰ হ'ল, গৰম আছিলে যদিও। এয়া আমি বিদায় লৈ যাবলৈ ওলালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰি দিব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।